প্ৰকৃতিত সেই সময়ত ঘটনাটো আমি তিনিজন, মই, মোৰ বন্ধু অনিমেষ আৰু প্ৰণয়, আমি তিনিজন আহিছিলোঁ। এখন আমি টাটা এচি লৈ আহিছিলোঁ আৰু টাটা এচিখন মই চলাই আহিছিলোঁ। চলাই তাত গাড়ীখন ৰখালোঁ আৰু অনিমেষ আৰু প্ৰণয় সিহঁতি আগতীয়াকৈ নামি গৈছিলে আৰু বেলেগ এজন ল'ৰা বেলেগ এখন দোকান এখনত আছিলে। আমি গ্লাছ নিবলৈ আহিছিলোঁ দোকানৰ কাৰণে, অনিমেষত আৰু প্ৰণয় দোকানৰ কাৰণে গ্লাছ নিবলৈ আহিছিলোঁ। সিহঁতি নামি যোৱাৰ ঠিক 2 মিনিটমানৰ পিছত মই গাড়ীখনৰ পৰা নামি গৈছোঁ আৰু নামি যোৱাৰ পিছতে 10 ফুটমান আঁতৰত দেখিছোঁ এগৰাকী স্কুটি এখন লৈ এগৰাকী লোক আহিছে আৰু সেই লোকজন পৰিলে। পৰাৰ পিছতে তেওঁ মূৰৰ পৰা এইখিনি তেজ ওলাইছে আৰু সেই মই লোকজনক উঠালোগৈ। উঠোৱাৰ পিছতে গৈ পাওঁতে দেখিছোঁ মদৰ গোন্ধ ওলাইছে। তাৰপৰা দেউতা ইমান এনেকৈ নচলাব, আকৌ উঠাই কৰি দিলোঁ। কেইবাজনো মানুহ আহিলে, মানুহখিনিয়ে উঠালে। উঠাৰ পিছতে সেইজন যেতিয়া থিয় হৈ পেলাই মোক লৈ চোচা লৈছে বোলে তুমি মোক কেলৈ পেলাই দিলা। তাৰপৰা বাকীখিনিয়ে কৈছে যে তেওঁ আপোনাক পেলোৱা নাই নহয়, তেওঁ আপোনাক উঠাইহে দিছে। বাকীখিনিয়ে কৈছে আমি ধুনীয়াকৈ বুজাইছোঁ যে দেউতাক নহয় বোলে, ই মোক পেলাই দিলে, এয়া চোৱা বোলে মোক তেজ উলিয়াই দিলে। তেওঁ চিঞৰ বাখৰ কৰিছে, অবাইচ মাত মাতিছে। তাৰপিছত মই ঠিক আছে, বাকীখিনিয়ে ক'লে যে তুমি গুচি যোৱা, এজন বোলে মদ খাই আছে, যি টি কৰিব পাৰে। মই ঠিক সেইখিনি গুচি আহিলোঁ। লগৰ দুজন অনিমেষ আৰু প্ৰণয় সেই মুহূৰ্ততে পাইছেহি আৰু তেওঁ মোৰলৈ গালৈ চোচা লৈ আহি পিছফালৰ পৰা বাইকৰ চাবিটো মাজত ভৰাই মোৰ চকু ফুটাই দিম বুলি মাৰিবলৈ আহোঁতে অনিমেষে হাতখনত থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰোঁতে তেওঁ আৰু অত্যধিক চিঞৰিলে। চিঞৰাৰ পিছতে অনিমেষহঁতে তেওঁক ধৰি লৈ গ'ল। বাকীখিনি মানুহখিনিয়ে গোটেইখিনি ধৰি লৈ গ'ল। তাৰপাছত ক'লে তোমালোক যোৱাগৈ, আমি গোটেইকেইজন গুচি আহিছিলোঁ। তেনেকুৱাতে ক'ৰ পৰা কেনেকৈ কি হৈ গ'ল নাজানো। এটা বাক্য মাত্ৰ শুনিছোঁ যে বৰ্তাক মাৰিলে বুলি কৈছে আৰু আমাৰ তিনিওকে খুব বেয়াকৈ পিটিছে, ঘুচিয়াইছে। খুব এটামান মিনিটৰ ভিতৰত প্ৰায় 50জনমান লোকে আহি বৰ্তাক মাৰিছে শব্দটো শুনিছোঁ আৰু খুব পিটিছে, খুব মাৰিছে। মই কৈছোঁ দাদা আমি মৰা নাই, আমি কৰা নাই, কথাটো শুনি লওঁ, কথাও নুশুনে। মই ইমানলৈকে কৈছোঁ দাদা মই প্ৰতিদিন মই সাংবাদিক আমি নকৰোঁ, তেওঁ দেউতাক আমি নাই নুশুনে, কোনো ধৰণৰ কথা নুশুনে, মাত্ৰ মাৰিছে। যিমানে আমি চিঞৰিছোঁ নামাৰিব দাদা, আমি ইয়াৰে মানুহ দাদা। ইহঁতি কৈছে আমি আছোঁ ল'ৰা, আমি এইবোৰ নকৰোঁ। নাই, কোনো কাৰণতে নুশুনে, মুঠতে মাৰিছে। আমি পলাবলৈ চাইছোঁ, তিনিওজনৰ পলাইছোঁ, আমাক ধৰি লৈছে। অনিমেষৰ মোবাইলটো থাপ মাৰি ধৰি লৈ গ'ল। মোৰ পৰা মোবাইলটো কাঢ়ি নিবলৈ বিচাৰিছে। মই খুব জোৰ কৰি মোবাইলটো আনিলোঁ, পকেটত ভৰাবলৈ লৈছোঁ। পকেটৰ পৰা মোবাইলটো উলিয়াবলৈ লৈছে আৰু ইমান ধৰণে বেছিকৈ আক্ৰমণ কৰিছে। আক্ৰমণ কৰি মই অনিমেষক এটা হাতে ধৰি আনিবলৈ চাইছোঁ। প্ৰণয় ইফালে গৈছে, যিয়ে নকৰোঁ আমি খুব পিটিছে আৰু সেই মুহূৰ্তটো প্ৰায় 2 মিনিটৰ ভিতৰত 50তকৈ ওপৰৰ লোক আহি ইমান বেয়াকৈ মাৰিছে আৰু মাৰি শেষত আমি গড়আলিৰ যিটো চাৰিআলিটো ওচৰ পাইছোঁহি, চিঞৰি আৰু তেনেকুৱাতে দুজন ট্ৰেফিক আহিছে। ট্ৰেফিক দুজনক আমি সাৱটি ধৰিছোঁ, তেতিয়াও আমাক মাৰি আছে। ট্ৰেফিক দুজনে কৈছে আমি পুলিচ আহিছোঁ, এতিয়া নামাৰিব, তেতিয়াও নুশুনে, তেতিয়াও মাৰি আছে আৰু তাৰপিছতে কেইজনমান পুলিচ আহিলে, পুলিচে আহি আমাক গাড়ীত উঠাইছেহি। মই আহিছোঁ, মোৰ পিছে অনিমেষ আহিছে, যেনে তেনে গাড়ীখনত আহি অনিমেষ শুই দিছে। অনিমেষ আহি মোৰ কোলাত পৰি গৈছে, তেতিয়াও অনিমেষক মাৰি আছে, মূৰত মাৰিছে। কি আছিলে আৰক্ষী কেইজনমান, ট্ৰেফিক আৰক্ষী কেইজন আছে আৰু তেওঁলোকে আমাক বচাবৰ বাবে তেওঁলোকে যথেষ্ট সহায় কৰিছে। কিন্তু আৰক্ষী আছে, আমাক পিছফালৰ পৰাও মাৰিছে, আগফালৰ পৰা মাৰিছে। অনিমেষ বেহুচ হৈ পৰি গ'ল, তাৰপিছতো তাক মূৰত ঘুচিয়াইছে আৰু ইমান ধৰণৰ। আৰু মই অত্যন্ত কাতৰভাৱে চিঞৰিছিলোঁ দাদা আমি ইয়াৰে মানুহ দাদা, আমি মৰা নাই। সেই সময়ত আৰক্ষী নাছিলে, তাত ট্ৰেফিক আৰক্ষী আছিলে আৰু ট্ৰেফিক আৰক্ষীসকলে আমাক বচোৱাৰ চেষ্টা কৰিছিলে। কিন্তু আৰু অত্যন্ত দুখৰ বিষয় যে আমি এখন যোৰহাট নগৰ, মোৰ ঘৰ দেৰগাঁৱৰ পৰা যোৰহাটত আহি বন্ধু হেৰুৱাবলগীয়া হৈছে। ইমান বেয়াকৈ মাৰিছে, আমি ভাবিব পৰা নাই কি হৈছে, আমাক কিয় মাৰিছে। আমি একো কৰা নাই, জাষ্ট মই মানুহজনক উঠাবলৈ গৈছিলোঁ। মানুহজন মদত মাতাল হৈ তেওঁ চিঞৰিলে যে মোক মাৰিলে আৰু এনেকুৱা ধৰণে একেবাৰে এখন নাটক সংঘটিত হৈ গ'ল। আৰু তাৰপিছতে ইমানখিনি মানুহ আছিলে, আমাক যিখিনি মানুহে দেখি আছিলে, আনকি সেই দেখি থকা মানুহখিনিয়ে কি কৰিছে বুজি নাপালোঁ। ইমান দেখি আমাক প্ৰথমে তোমালোক গুচি যোৱা ইয়াৰ পৰা, তেওঁ মদ খাই আছে কাৰণে এনেকুৱাখন কৰিছে বুলি কৈছিলে। সেই মানুহকেইজনো তেতিয়া নাইকিয়া হৈ গ'ল আৰু ইমান বেয়াকৈ মাৰিছে। আৰু তাৰ পৰা সেই যিটো যোৰহাট জিলা ট্ৰাক মালিক সন্থাৰ যিটো কাৰ্যালয়টোৰ সন্মুখত আমি আছিলোঁ আৰু সেই সন্মুখৰ পৰা মাৰি আনি গড়আলি যিটো চাৰিআলি, যিটো নিৰ্মল চাৰিআলি বুলি কয়, সেই নিৰ্মল চাৰিআলিলৈকে অনিমেষক একেৰাহে মাৰিয়ে আহিছে। তাৰ পৰা মই কিছু আঁতৰলৈ আহি আমাৰ যি প্ৰতিদিনতে আমাৰ সাংবাদিক পৰমাদাক ফোন কৰিছোঁ যে আমাৰ এনেকুৱা এটা ঘটনা হ'ল, আমাৰ যোৰহাট আছোঁ, আমাৰ বিজয় দাক ফোন কৰিছোঁ যে আমাক বচাওক দাদা, আমাক মাৰি পেলাব নহ'ল। তাৰপিছত কিন্তু আমি আহিছোঁ, অনিমেষক তাৰ পৰা দেখিছোঁ চুচুৰাই লৈ আহিছে
খুব মাৰিছে অনিমেষক মই বচাবলৈ কৈছো এইটো এটা বুলি কৈ বোলে আকৌ মোক মাৰিছে প্ৰায় আধা ঘণ্টা সময় চলিছে এনেকে নহয় জানো আধা ঘণ্টাতকৈ বেছি তেতিয়ালৈকে কিমান সময় আছিলে হয় আধা ঘণ্টা ঠিক নহয় খুব 15 মিনিট 20 মিনিট মান ঘটনাটো ঘটিছে গোটেই ঘটনাটো আপোনালোকে নিৰ্বাচনত আহিছে কৈছে যে আমাৰ চোচৰাই লৈ আহিছে গতিকে আৰক্ষী এজনো লোক নাছিলে এই স্থানটোত আৰক্ষী সেই সময়ত নাছিলে কোনো আৰক্ষী লোক নাছিলে কিন্তু ট্ৰেফিক আৰক্ষী কেইজন একেবাৰে আমি যেতিয়া নিৰ্মল চাৰিআলি পালোহি যেতিয়া মই আহিছো মই চিঞৰিছোহি ইয়াত আমাক সহায় কৰি মাৰি পেলাব মই ফোন কৰিছো যেতিয়া চিঞৰিছো তেতিয়া 2জন ট্ৰেফিক আৰক্ষী পাইছেহি আৰু ট্ৰেফিক আৰক্ষী দুজনে একো কৰিব পৰা নাছিলে কিন্তু আমি সেইকেইজনক আমি কিবা এটা কৰক বুলি সেইকেইজন সাৱটি লৈ আহিছো তেতিয়া আমি সেই দুজনক কান্ধত ধৰি আহি আছো তেতিয়াও আমাক মাৰি আছে তেওঁলোকে এখন এপে এখনত আমাক বহিবলৈ দিলে এপেখনত বহিছো তাৰপিছতো মাৰি আছে মোক মাৰি আছে অনিমেষক মাৰি আছে মই এপেখনত বহি থাকোঁতেও মোৰ পৰা মোবাইলটো লৈ যাব বিচাৰি আছে কি ধৰণে তেওঁলোকে এটা বাক্য কৈ আছে এনেকে বৰ্তাক মাৰিলে বুলি কৈ আছে আৰু তাৰপিছতে আমি যেতিয়া ইয়াত পাইছিলোহি সেই লোকজন কিন্তু ইয়ালৈ আহিছিলে আমাৰ সন্মুখতে তেওঁ চিকিৎসা কৰিছে আৰু তেতিয়াও তেওঁ আমাৰ গালৈ চোচা লৈছে যে এইটো লোৱা মই তেতিয়া ইমান বেছি আৱেগিক হৈ তেতিয়া কৈছো দেউতা আপোনাৰ কাৰণে বন্ধুজন মৰিলে তেতিয়াও কিন্তু তেওঁ আমাক যেন কিবা কৰিব তেওঁ যিজন ল'ৰা আৰু এগৰাকী ছোৱালী আহিছে তেওঁৰ লগত তেওঁলোকক তেতিয়াও আমাক কৈ আছে তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে আৰু কেইগৰাকীমান সংবাদকৰ্তা আমাৰ উপস্থিত হৈছিলে আৰু তেওঁলোকক দেখিয়ে হয়তো নাজানো আমি যেতিয়া ডাক্তৰৰ লগত কথা পাতি আছো পলাই দিলে সেইগৰাকী